নাম আমাৰ মাটি আমাৰ কিন্তু লাভ লৈ গৈছে আন কোনোবাই বিশেষকৈ অসমৰ 3টা নিৰ্দিষ্ট এলেকা BTC কাৰ্বি আংলং আৰু ডিমা হাছাও এই ঠাই 6 শেডুলৰ ভিতৰত পৰে যাৰ বাবে এই এলেকাবোৰত এজন ST ব্যক্তিয়ে নিজে কাম কৰি এই এলেকাৰ ভিতৰৰ পৰা ইনকাম কৰে তেন্তে সেই ইনকামৰ ওপৰত কোনো ধৰণৰ টেক্স দিব নালাগে লগতে ঠিকা যদি কৰে তাতো সংৰক্ষণ থাকে কিন্তু যেতিয়া এই ঠাইবোৰত ৰাস্তা বিল্ডিং PWD ডাঙৰ কাম ওলাই বাহিৰৰ পৰা অহা ডাঙৰ ঠিকাদাৰে এজন ST ল'ৰাক আগত ৰাখি কাম কৰে মানে মালিকটো সেই ডাঙৰ ঠিকাদাৰজনে কিন্তু কাগজে পত্ৰে ST ল'ৰাজনে ঠিকাটো কৰা দেখায় ইয়াৰ ফলত তাৰ নামত থকা সংৰক্ষণ পালে সেই ডাঙৰ বিজনেছমেনজনে লগতে ইয়াৰ পৰা ইনকাম হোৱা সম্পূৰ্ণ টকা টেক্স ফ্ৰী হৈ থাকিলে যেহেতু ST ল'ৰাজনৰ ইনকামৰ ওপৰত আইনমতে কোনো ধৰণৰ টেক্স নালাগে আৰু ইয়াৰ পৰা 1-2% ST ল'ৰাজনৰ কমিশ্যন হিচাপে দি বাকি গোটেই টকা ডাঙৰ বিজনেছমেনজনে নিজৰ ঠাইত লৈ গুচি গ'ল এতিয়া ইয়াৰ দ্বাৰা কেৱল টেক্স বচোৱা বা চৰকাৰক ঠগাই নহয় ইহঁতে আমাৰ লোকেল ল'ৰা ভৱিষ্যতো শেষ কৰিছে কিয়নো ডাঙৰ কোম্পানীয়ে কম ৰেটতে টেণ্ডাৰ মাৰে কাৰণ তেওঁলোকৰ টকা অভাৱ নাই তেওঁলোকে অফিচাৰ মেনেজ কৰিব পাৰে তেওঁলোকে মাহৰ পিছত বাকীত মাল আনিব পাৰে ফলত লোকেল খিলঞ্জীয়া ল'ৰাই যি এই কাম কৰিব বিচাৰিছিল তেওঁ কাম নাপায় আৰু কেৱল ঠিকাদাৰী নহয় ডাঙৰ ট্ৰেডিং লাইচেন্স যেনে পেট্ৰল পাম্প গাড়ী ডিলাৰশ্বিপ পৰ্যন্ত এই ধৰণে ST নাম ব্যৱহাৰ কৰি এই ধৰণে বিজনেছ চলি আছে